মুনবৰিমুখ চেনেলটোলৈকে সকলোকে স্বাগতম জনাইছো। আজি আমি আগতে যেনেকে বিশেষ কিছুমান নম্বৰৰ আমি বৰ্গ উলিয়াবলৈ চেষ্টা কৰিছিলো, স্কোয়াৰ উলিয়াবলৈ চেষ্টা কৰিছিলো, আজি আমি সেইটো নকৰো। আমি যিকোনো নম্বৰৰে স্কোয়াৰ উলিয়াবলৈ চেষ্টা কৰিম। এই নম্বৰ কেইটাৰ 10ৰ পৰা 1000ৰ ভিতৰত যিকোনো নম্বৰৰে আমি স্কোয়াৰ উলিয়াবলৈ চেষ্টা কৰিম। কিন্তু আজি প্ৰথমতে আমি 10ৰ পৰা 99 লৈকে এই নম্বৰ কেইটাৰ স্কোয়াৰ উলিয়াবলৈ চেষ্টা কৰিম। আৰু এই নম্বৰ কেইটাৰ স্কোয়াৰ উলিয়াবলৈ যাওঁতে আমি এটা পৰীক্ষা কৰি চাও। আমি 11 স্কোয়াৰ মানে কিমান পাও? 121 আমাৰ যদিও মনত আছে, বা 12 স্কোয়াৰ আমাৰ যদিও মনত আছে 144। যেহেতু মনত আছে, গতিকে এই নম্বৰ দুটাৰে আমি এবাৰ পৰীক্ষা কৰি চাও। আমাৰ এই নতুন পদ্ধতিটো অন্য একো নাই। আমি 12 স্কোয়াৰ লিখিবলগীয়া হলে 12 স্কোয়াৰত আমি কি কৰিম? আমি প্ৰথমতে 1ৰ স্কোয়াৰ, ইয়াত 1 স্কোয়াৰ মানে 1 স্কোয়াৰ 1, আৰু ইয়াত 1ৰ স্কোয়াৰ, আৰু ইয়াত 2 স্কোয়াৰ 2 স্কোয়াৰ 1ৰ স্কোয়াৰ কিমান হ'ব? 1, আৰু 2ৰ স্কোয়াৰ কিমান হ'ব? 4, আৰু এই দুটা ইনটু কৰিম 1 into 2 2, তাক 2 ৰে ইনটু কৰি দিম। 2 2 দুগুণে 4, 1 এইটো 4, তাৰমানে আমাৰ উত্তৰ হ'ব 144 আৰু এইটো মিলি গৈছে। তেনেহলে আমি 11ৰ কাৰণে এবাৰ এইটো প্ৰমাণ কৰি চাও। 11 স্কোয়াৰ হলে এই 1 স্কোয়াৰ মানে 1, আৰু এই 1 স্কোয়াৰ মানে 1, আৰু 1 1 গুণ 1, আৰু তাক 2 ৰে পূৰণ কৰিলে বা 2 ৰে ইনটু কৰিলে আমি কিমান পাম? 2। গতিকে এই 121 এই নম্বৰটো আমি মিলি গৈছে। তেনেহলে আমি ইয়াক এতিয়া এটা বেলেগ সংখ্যালৈকে আকৌ চেষ্টা কৰি চাব মানে আৰু এটা জানা নম্বৰলৈকে আমি চেষ্টা কৰো। যেনিবা 21ৰ স্কোয়াৰ লাগিলে আমি কি কৰো? 2 4, 2 2 যা 4 মানে 2ৰ স্কোয়াৰ 4, আৰু 1ৰ স্কোয়াৰ 1, আৰু 1 into 2 2, আৰু তাক 2 ৰে ইনটু কৰো। তাক 2 ৰে ইনটু কৰিলে কিমান হ'ব? 4 হ'ব। তাৰমানে 441 তাৰ উত্তৰ হ'ব। কথাখিনি যদি বুজি পোৱা নাই, তেনেহলে আমি আকৌ এবাৰ চেষ্টা কৰি যাম। আৰু এটা বেলেগ নম্বৰ চাম। বেলেগ নম্বৰটোত আমি নিশ্চয় এইটো বুজি পাম। যেনে বেলেগ নম্বৰটো আমি ধৰি ললো 31ৰ কিমান হ'ব? 31ৰ ইয়াত 1ৰ স্কোয়াৰ 1, 3ৰ স্কোয়াৰ 9, আৰু 3 into 1 3 into 2 6, 961 তাৰ উত্তৰ হ'ব। ঠিক তেনেকে আমি এইবাৰ যদি এইটো 61ৰ চাও, 61ৰ চালে 6ৰ স্কোয়াৰ হ'ব 36, আৰু 1ৰ স্কোয়াৰ হ'ব 1, আৰু ইয়াত 6 into 1 6, আৰু ইয়াৰ লগত 2 ইনটু কৰিলে 12 হ'ব। 12 হলে এনেকুৱা ক্ষেত্ৰত আমি কি কৰিব লাগিব? অলপ সাৱধান হ'বলগীয়া হ'ব। এই ইয়াৰে এনেকুৱাকে থাকিলে আমি এই দুটা নম্বৰ আমি কি কৰিম? যোগ কৰি দিম। এই দুটা নম্বৰ যোগ কৰিলে কিমান হ'ব? এইখিনি এনেকে থাকিব 1, আৰু ইয়াত থাকিব এইটো 2, আৰু এই নম্বৰটো ইয়াত এইটো যদি আমি 6 plus 1 7 হ'ব। 7 ইয়াত লিখি ললো, আৰু এইটো কিমান হ'ব? 3 3721 3721 ইয়াৰ উত্তৰ ওলাব। ঠিক তেনেকে আমি যদি এইবাৰ এইটো যদি এনেকে চাও 71 বা 70, অকল 1 বিলাক লৈছো। এইবাৰ এটা বেলেগ লৈ লো 73 স্কোয়াৰ। তেনেহলে 73 স্কোয়াৰৰ কিমান হ'ব? ইয়াত 3 3 9 হ'ব। 3 স্কোয়াৰ 9, 7 স্কোয়াৰ 49, আৰু 7 into 3 21 into 2 42 হলে ইয়াত এটা সংখ্যাই যদি থাকে তেনেহলে সেইটো এনেকে বহিব, আৰু এইটো 2 থাকিব, আৰু এই 9 আৰু 4 প্লাস হ'ব। 9 plus 4 3, আৰু 1 কেৰি থাকিব, এক হাতে যাব, আৰু সেই হাতে যোৱাটো 4ৰ লগত এড কৰিম। এইটো হ'ব 5329। তেনেহলে 73 স্কোয়াৰ হ'ব 5329। এনেকে আমি যদি এতিয়া 87ৰ স্কোয়াৰ উলিয়াব খুজো, 87ৰ স্কোয়াৰ উলিয়াব খুজিলে কিমান হ'ব? 8ৰ স্কোয়াৰ আহিব, 8ৰ স্কোয়াৰ 64, আৰু 7ৰ স্কোয়াৰ 49। এইবাৰ আৰু এই 8 7 গুণ 56, আৰু 56ক 2 ৰে ইনটু কৰিলে 112 হ'ব। 112 যদি হয়, এনেকুৱা ক্ষেত্ৰত আমি কি কৰিম? এই দুটা যোগ কৰি দিম। এই 9 টো লিখি ললো, এই দুটা যোগ কৰিলে 4 2 কিমান হ'ব? 4 2 6, 4 2 6, আৰু এই 11ক এই 4ৰ লগত এড কৰি 11ক 4ৰ লগত এড কৰিলে কিমান হ'ব? 15 হ'ব। 15 যদি হয়, তাৰ 5 লিখিম, 1 কেৰি থাকিল মানে 1 হাতে যাব, আৰু সেই 1 টো 6ৰ লগত এড কৰিম। এইটো হ'ব 7569।
তেনেহ'লে এই ধৰণে আমি 10ৰ পৰা 99 লৈকে যিকোনো নম্বৰৰ এনেকুৱা ধৰণে আমি স্কোয়াৰ উলিয়াব মানে খুব কম সময়ৰ ভিতৰতে আমি স্কোয়াৰ উলিয়াবলৈ সক্ষম হ'ম আজিলৈ ইমানতে আমি সামৰিব খুজিছো আৰু এই ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে আপোনালোকে লাইক কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব আৰু আমি ইয়াৰ পিছত নিশ্চয় আমি চেষ্টা কৰিম 100ৰ ওপৰৰ নম্বৰ বিলাকৰ স্কোয়াৰ উলিয়াবলৈ আমি এনেদৰে আগবাঢ়ি যাম ধন্যবাদ